মাৰ্ঘেৰিটা ৰাজপথত বিজেপিৰ বিশাল তিৰংগা যাত্ৰা। ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন। পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীয়ে অপাৰেশ্যন সিন্দুৰত দেখুওৱা সাহস আৰু পৰাক্ৰমক সন্মান জনাই আজি মাৰ্ঘেৰিটাত বিজেপি দলৰ উদ্যোগত তিৰংগা যাত্ৰা বাহিৰ কৰা হয়। আবেলি মাৰ্ঘেৰিটাৰ দুটা স্থানত এই তিৰংগা যাত্ৰা বাহিৰ কৰা হয়। প্ৰথমটো তিৰংগা যাত্ৰা মাৰ্ঘেৰিটা চাংলাং তিনিআলিৰ পৰা মাৰ্ঘেৰিটা বজাৰৰ অটো ষ্টেণ্ডলৈকে ওলোৱা হয়। আনটো তিৰংগা যাত্ৰা মাৰ্ঘেৰিটা থাৰ্মেল তিনিআলিৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীলৈকে ওলোৱা হয়। তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দৃঢ় তথা বলিষ্ঠ নেতৃত্ব আৰু ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰত দেখুওৱা অদম্য সাহস তথা পৰাক্ৰম ইতিহাসৰ বুকুত বৰ্বৰ আখৰেৰে লিপিবদ্ধ কৰি ৰ'ব বুলি কয়। তিৰংগা যাত্ৰাত মাৰ্ঘেৰিটাৰ বহুকেইটা স্থানীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃত্বৰ লগতে কেইবা শতাধিক স্থানীয় লোকে হাতে হাতে তিৰংগা পতাকালৈ অংশগ্ৰহণ কৰে। যুদ্ধ আপোনালোকে দেখিব পাইছে এই সদীক কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো উৎসাহ আৰু যিটো আজি ডিচিশ্যন সেইটো প্ৰতীক সমগ্ৰ ভাৰতবৰ্ষত তিৰংগা যাত্ৰা ওলাইছে। গতিকে সেই সংক্ৰান্তত আমি মাৰ্ঘেৰিটাতো তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিম। ইপাৰৰ পৰাও আমি কৰিম, এইপাৰৰ পৰাও কৰিম। গতিকে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো নেতৃত্ব তাক আজি আমি উৎসাহ জনাবৰ কাৰণে তিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ নাগৰিক সমাজে শ্ৰদ্ধাৰ নাগৰিকসকলে আজি দেশৰ সেনা বাহিনীক সন্মান জনাই আৰু তেখেতৰ সাহস বৃদ্ধি কৰিবৰ কাৰণে আজি যি আমি তিৰংগা যাত্ৰা ওলাইছোঁ, এয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়া। তেখেতৰ নেতৃত্বত আমি এই তিৰংগা যাত্ৰা মাৰ্ঘেৰিটা চেগুনবাৰী মাৰ্ঘেৰিটা চাংলাং তিনিআলিৰ পৰা আমি অটো ষ্টেণ্ডলৈকে যাম আৰু এটা আছে আমাৰ মাৰ্ঘেৰিটা থাৰ্মেল তিনিআলিৰ পৰা চেগুনবাৰী তিনিআলিলৈকে যাত্ৰা কৰিম। গতিকে সমূহ আমি নাগৰিকক এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আগন্তুক 30 তাৰিখলৈকে আমাৰ প্ৰতিখন গাঁৱে গাঁৱে তিৰংগা যাত্ৰা চলিব। গতিকে আমি সমূহ মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজক এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ শ্ৰদ্ধাৰ সেনা বাহিনীৰ জোৱানসকলক সাহস দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।